হেল্ল' এভৰিৱান, এয়া দেখিছেনে আমাৰ বিহুৰ বজাৰ কিন্তু এদাই হোৱাই নাই দেই। এয়া দেখা যায় ফ্লিপকাৰ্টত কাপোৰ এযোৰ দিছিলোঁ বুলি কৈছিলোঁ, আজিহে আহিলে। আজি 1 তাৰিখ, আজি আহিয়ে লগে লগে আনবক্সিং আপোনালোকৰ আগতে কৰি দিছিলোঁ। বেছি দামত দিয়া নাছিলে কিন্তু কাপোৰযোৰ ইমান ধুনীয়া আহিছে নহয়। এয়া দেখিছেনে, কাপোৰৰ কোৱালিটিটো বহুত ধুনীয়া আহিছে। এটা কুৰ্তি আছে, ৱাছকোট আছে, তাৰপৰা প্লাছ পেণ্ট এটাও আছে, আকৌ ধুনীয়া এটা পিন টাইপৰ ৰ'জ থকা ধুনীয়াকৈ সেই এটাও আছে। তাৰপৰা এয়া দেখিছেনে, তাৰ ফুটি সীমা নাই মানে কাপোৰ, আৰু তাক মই পিন্ধাইও দিছোঁ। এয়া কিন্তু পেণ্টটোহে পিন্ধোৱা নহ'ল, মানে তাৰ মানে ধৈৰ্য নাই। এয়া পিন্ধি একদম খেলি ফুৰিছে আৰু সি কৈছে ধুনীয়া লাগিছে। তাৰ পৰা এয়া ৰিহা চাদৰ এখন, একদম মুগাৰ ৰিহা চাদৰ এখন, এনেকুৱা ৰিহা চাদৰ এখন ল'বলৈ বহুত মন আছিলে। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। তাৰ পৰা মায়ে অকণমান মেলিও দেখাই দিছে আপোনালোকক, আৰু এখন লগত মেখেলা ব্লাউজ চিলাবলৈ, আৰু এয়া পিয়ৰ কটনৰ যোৰা আৰু কিবা কিবি ঘৰুৱা বস্তু আনিছিল।